মোবাইল নলয় গাড়ী এখনকে কিনিব আহিলোঁ। ৰ'ব ভিডিঅ'টো মই ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰি লৈছোঁ আগতে। জয় অসম জয় জুবিন দা। আজি মই ভিডিঅ' এটা বনাব লৈছোঁ। মানে মই এটা মোবাইল ল'ব বিচাৰিছিলোঁ, মোক ল'ব নিদিলে। মাহঁতে কৈছে যে গাড়ী লওঁ, গাড়ী এখন লগাও হৈছে, তাকে বোলো ল'বলৈ যাম বলক তেন্তে গৈ থাকক। ভিডিঅ'টো লাষ্টলৈকে চাই লওকচোন। মা মই ভণ্টি এনেকৈ গাড়ী ল'বলৈ ওলাই আহিছোঁ। লগৰ এটাও আহি আছে তাৰ গাড়ীখন লৈ। আজিৰ দিনটো কেনেকুৱা হৈ আছে মনত বুজাব নোৱাৰোঁ। ভণ্টিহঁতৰ আজি বহুত ভাল লাগি আছে, কিয়নো নালাগিব। আমাৰ নোহোৱা বস্তু এখন আহি আছে আমাৰ ঘৰত। যি নহওক আমি বাৰু গৈ থাকোঁ ৰ'বচোন, তাত আপোনালোকক ভালদৰে লগ পাই আছোঁ। কিবা কৈ আহি পালোঁ দিয়ক। জুবিনদাৰ গান শুনি শুনি দমদমৰ ফালৰ পৰা আহিলে পুলিচ ষ্টেচন পাৰ হ'বই নালাগে, আৰু যদি পাখামেলৰ পৰা অহা যায় পুলিচ ষ্টেচন পাৰ হ'ব লাগিব। এইখন ডিলাৰতে ল'ম বাৰু। যোৱাকালি আহিছিলোঁ বিকাশৰ লগত এইখন গাড়ী পচন্দ কৰিবলৈ, আৰু আজিৰ পৰা এইখন গাড়ী আমাৰ ফেমিলি হয়। যোৱাকালি ফাইলবিলাক বনাই থৈ গৈছিলোঁ, আজি আকৌ ফাইল বনাব নালাগে। তাৰে দুটামান ক্লিপ লোৱাই আছে, চাই লওকচোন আগতে। হঠাতে এখন গাড়ী এখন ল'ব আহিছোঁ মাহঁতক ছাৰপ্ৰাইজ দিম বুলি। মই মোবাইল ল'ম বুলি ভাবি আছিলোঁ, মোবাইল নলয় গাড়ীখনকে ল'ব আহিলোঁ। যি নহওক বিকাশৰ লগতে আহিছোঁ। গাড়ীখনো চালোঁ, গাড়ীখন বোলে আজি এভেইলেবল নাই, কালিলৈহে পাম। আজি যি কাম আছে গোটেইখিনি কৰি থৈ যাম, কালিলৈ লৈ যাব পাৰিম। চালেনে বাৰু? আজি আমি বহিব আজি এনে হৈছে, মানে ভিডিঅ'টোত গোটেইখিনি চাইছেহে চাগে। আমাৰ গোটেইখিনি কাম হৈছে, খালি পে'মেণ্টটো কৰিলে হ'ল আৰু। আমাৰ মনবিলাক খুচখুচাই আছে, তেতিয়া আমি গাড়ীখন লৈ যাব পাৰিম। হ'ব দিয়কচোন, কিমান দিনৰ মূৰত আমি গাড়ী এখন ল'ম বুলি ভাবি আছিলোঁ। আজি আমাৰ দিঠক হ'ল। এইফালে আকৌ ভণ্টিহঁতো বহি আছে। মোৰ লগৰ বিকাশলৈ ধন্যবাদ, তাৰ বাবে চাগে আজি গাড়ীখন হ'ল। সি অলপমান মোক ক'লে, মোক বুজালে, ঘৰত এখন গাড়ী লাগেচোন, ল কি মোবাইল ল'বি এতিয়া, ল'বি পিছতো মোবাইল। মই 2 দিন আগত মোবাইল ল'ম কৈ আছিলোঁ, মোৰ লগৰবিলাককো কৈছিলোঁ ল'ম বুলি, তাৰ বাবে চাগে মই চেঞ্জ হৈ গ'লোঁ। ল'ম বুলি ভাবিলেও কোনো এটা বস্তু ল'ব নোৱাৰি নহয় আকৌ। মোৰ চাগে আজি কপালত গাড়ীখনে লিখা আছিল জানো, তাৰ বাবে ল'ব পাৰিছোঁ। মই বহুত কষ্টত ডাঙৰ দীঘল হোৱা ল'ৰা, কিবা এটা ল'লে ভাল লাগে, আৰু মাহঁতক মই সুখত ৰাখিব বিচাৰোঁ, আৰু সেইটো কৰিব বিচাৰিছোঁ। সেইটো মোক কৰিবতো লাগিবই এজন সন্তান হিচাপে। মায়ে মোক যেনেকৈ ডাঙৰ দীঘল কৰিছে, তেনেদৰে মই মাক সেনেকৈ হেপী ৰখাটো মোৰ কৰ্তব্য, আৰু মই সেনেকৈ ৰাখিব বিচাৰোঁ। ৰাখিম এদিন হ'লেও, সেইটো মোৰ বিশ্বাস আছে। এদিনটো কৰিবই লাগিব ন, মই পুত্ৰ হিচাপে। দাদাহঁতক মাত দি এতিয়া আমি ঘৰলৈ গৈ আছোঁ, মাক উঠাই। ভণ্টিৰ লগত এবাৰ ফুৰিব আহিলোঁ সৰগুৰিৰ ফালে, আৰু গাড়ীখন ভিতৰ ফালে লৈ যাওঁতে ভিডিঅ' কৰা নহ'ল, পাহৰিয়ে গৈছিলোঁ। ভিডিঅ'টো আজি এইখিনিয়ে আছিল। জয় অসম জয় জুবিন দা।